নমস্কাৰ। প্ৰগতি পথত তীব্ৰ বেগেৰে অসমখন আগবাঢ়িব ধৰিছে। ভয় মাথো এইটো যে কোনো কাৰণত থমকি নৰয়। বাট পথবোৰ বৰ সুন্দৰকৈ সজাই তুলিছে। জাকে জমকে মোৰ আই অসমী আজি উজলি উঠিছে। যেনিয়ে চাওঁ তেনিয়ে উন্নয়ন মাথো উন্নয়ন। আজি যদি সৰ্ববৃহৎ দলং বনিছে, কাইলৈ সৰ্বাংগীন সুন্দৰ এয়াৰপৰ্ট বনিছে। ক'ত কি হোৱা নাই, স্কুল কলেজ হস্পিটেল সকলো বনাইছে। সৰ্বাংগীন সুন্দৰ অসম এখন গঢ়ি তুলিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উঠি পৰি লাগিছে। সঁচাই মোৰ আই অসমী দ্ৰুতগতিত আগবাঢ়িব ধৰিছে। বিহু, ঝুমু, বাগৰুম্বা আজি বিশ্ব ৰেকৰ্ড কৰিছে। নাজানো ইয়াক লৈ কোনে কি ভাবিছে। মই ভাবোঁ ই অসমৰ বাবে ইনভেষ্টমেণ্ট আৰু লগতে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিছে। আজি মামাৰ নেতৃত্বত অসমখন অসম্ভৱ লগা কামবোৰ সম্ভৱ হ'ব ধৰিছে। সঁচাই বহু ভাল লাগিছে। বহু কৰিছে, বহু কৰিব বাকী আছে। নোপোৱা বেদনাখিনিৰ কথা পাছে পৰে কম। কিন্তু বৰ্তমানলৈকে যিখিনি পাইছোঁ সেইখিনি যে কোনোবা এদিন পাম বুলি ভবা নাছিলোঁ। গতিকে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়াক আগন্তুক আহিবলগীয়া নিৰ্বাচনৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জিকাটোতো জিকিবই, কাৰণ কামেই পৰিচয়। এইখিনিতে মোৰ দৰ্শকসকলক কৈ দিওঁ, মই কোনো ইয়াত পলিটিকেল প্ৰচাৰ কৰা নাই দেই। কিন্তু যি অসমত হৈছে, যি দেখিছোঁ, আজি মোৰ যি অনুভৱ হৈছে, সেই অনুভৱখিনিহে আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ। জয় আই অসম। আপোনালোক সকলোৰে দিনটো মংগলময় হওক, তাৰে কামনাৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।